মোৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো দেই। এই আজি মই বাৰীৰে কলপাত লৈছো, হালধি পাত লৈছো। এইখিনি কি কৰো আজি চাই থাকিব লাহেকে। কলপাত হালধি পাত হেয়া ললো, আপোনালোকে দেখিছে। এতিয়া এয়া এটা পেষ্ট তৈয়াৰ কৰি লৈছো। হালধি অকণমান পাউডাৰ গুড়ি থৈছো, সৰিয়হ, মগজু বাটা, পুষ্ট অলপ, এনেকে এইখিনি বস্তু সকলোখিনি লৈ লগতে অকণমান নিমখ, আদা, নহৰু, পিঁয়াজ, আটা এইখিনি দি এই পেষ্টটো তৈয়াৰ কৰি লৈছো। অলপ পিছত আকৌ ইয়াকখিনি মাছৰ ওপৰত মই সানিম। পাতুৰিবোৰ বন্ধাৰ আগত পাতবোৰ অকণমান এনেকৈ গেছত সেকি ল'ব, ধুই পেলাই। তেতিয়া লেৰেলিলে বান্ধিবলৈ সুবিধা হয়। এয়া মই এতিয়া মাছখিনি পাতত বান্ধিবৰ কাৰণে এয়া পাতৰে বুকুৰ পৰা তাৰ ঠানিডাল ৰছী হিচাপে ব্যৱহাৰ কৰিম। এয়া কাটি লৈছো। এইখিলা হালধি পাত, এয়া কলপাত। এতিয়া কিদৰে বান্ধিম আপোনালোকে চাই থাকক। এয়া মাছখিনি মছলা মাৰি চব হেৰি কৰি লৈছো, মিলাই মেলি এতিয়া মই বান্ধিম। এই কেঁচা জলকীয়াটো মই গুটি অংশ আঁতৰাই লৈছো, উলিয়াই পেলাই এতিয়া দিম। এই ধৰণে, কাৰণ কেঁচা জলকীয়াৰ গন্ধটো বইলত বৰ সুন্দৰ এটা গন্ধ বাহিৰ হয়, সোৱাদযুক্ত হৈ, গতিকে সেয়াও মই দিছো। প্ৰথমে হালধি পাতত মেৰিয়াইছো, এতিয়া কলপাতত মেৰিয়াইছো। মছলা ভাগ যাতে সিজাৰ সময়ত বাহিৰ হৈ ওলাই নাযায়, সেয়াৰ প্ৰতি বহুত লক্ষ্য ৰাখিবলগীয়া হয়। গতিকে এই ধৰণে মই ডবল লেপ দিছো। ইয়াত তৈয়াৰ হৈ গ'ল মোৰ বান্ধা। এতিয়া মই ইয়াত ভাপত দিম। এনেকে মই এতিয়া এই গোটেই কিটুকুৰা মাছ এটুকুৰা এটুকুৰাকৈ বান্ধি যাম। এয়া মই এতিয়া এনেকৈ এই টাৱাতেই ভাপত দিছিলো। এয়া এনেকৈ টাৱা নহলে আপোনালোকে সৰু লোহা কেৰাহীত থাকিলেও তাতো দিব পাৰে। মই সেইধৰণে দুইটা ধৰণতে দিছো। এয়া এয়া আমাৰ গৃহস্থই খুলিলে আৰু মই এতিয়া এই ওপৰতে অলপ কেঁচা মিঠাতেল দি ল'লে ভাল লাগে। পাতুৰি বুলিলে সৰিয়হ তেলৰ গোন্ধটো আহিলে অতি সোৱাদযুক্ত হয়। এয়া মই এতিয়া উপভোগ কৰিব লৈছো দুপৰৰ সাজত পাতুৰি। মই অকণমান বেছি জ্বলিলে বস্তুটো ভাল লাগে, সেইকাৰণে মই মোৰ পাতুৰি ভাগ অলপ জ্বলা জ্বলা ভাৱটো আহিবলৈ দিলো, বেছি দেৰি ৰাখিলো। আপোনালোকে মোৰ এইটো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল, আৰু আপোনালোকলৈও শুভেচ্ছা থাকিলে।